হয়, জনসমুদ্ৰলৈ পৰিণত হৈছে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ পাল নামথলী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেৰে এতিয়া ভৰি পৰিছে। সকলোৰে এগছি হাততে বন্তি লৈ লোন দান কৰি আচলতে ঐতিহাসিক এই যি পৰম্পৰা অক্ষুণ্ণ ৰাখিছে। হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ পাল নামথলী। ৩৭০ বছৰীয়া ঐতিহ্য, ৩৭০ বছৰীয়া পৰম্পৰা আৰু তাৰ মাজেৰে এনেদৰে হৰিনাম কীৰ্তনেৰে মুখৰ হৈ পৰা পৰিৱেশে দশো দিশ মুখৰিত কৰি তুলিছে। এয়া মাজুলী ঐতিহাসিক আউনীআটী সত্ৰৰ দৃশ্য আৰু একেদৰে আচলতে ভক্তপ্ৰাণ ৰাইজৰ সমাগমেৰে মাজুলীৰ এই বৃহৎ উৎসৱভাগী আধ্যাত্মিক উৎসৱভাগী আচলতে এনেদৰে মাজুলীৰ আকাশ বতাহ মুখৰিত কৰি তোলা হৰিনামৰ ধ্বনিৰে সকলোৰে মন প্ৰাণ পুলকিত কৰি তুলিছে। শতাধিকাৰ প্ৰভু আছে, মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম নামৰ ঐতিহ্য, নামৰ যি পৰম্পৰা, নামৰ যি তাৎপৰ্য। প্ৰভু আছে নময়তী ইতি নাম, য'ত দেহ প্ৰাণ মনেৰে সকলোৱে নমন কৰে, নমস্কাৰ কৰে আৰু যি শব্দত মনটো নমনীয় হৈ পৰে সেই হৈছে নাম। এই নাদ ব্ৰহ্মক নাম বুলি কোৱা হৈছে আৰু নাদ ব্ৰহ্মই আদি ব্ৰহ্ম। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এইদৰে কৈছে, আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি, যিয়ে নাম সেই হৰি জানা নিষ্ঠ কৰি। অৰ্থাৎ য'তেই নাম থাকে তাতে হৰি থাকে, য'তেই হৰি থাকে তাতে নাম থাকে। আমাৰ অসমৰ সামাজিক পৰম্পৰাত নামসমূহৰ ভিতৰত পালনাম এক বৈশিষ্ট্যপূৰ্ণ নাম আৰু এই নামত নামেই অৰ্থাৎ নাম আৰু হৰি একাত্ম হৈ থাকে বুলি ভাবি সকলোৱে আহি ইয়াত সশ্ৰদ্ধ হৈ সেৱা জনায় আৰু এই সেৱাটোত আত্মতৃপ্তি লাভ কৰে। আমি এইবাৰ সঁচাকৈয়ে অভিভূত হৈছোঁ। আন কেইবাৰ তুলনাত এইবাৰ আৰম্ভণি দিনটোৰ পৰাই অভিলেখ সংখ্যক নামৰ উপস্থিতি ইয়াত হৈছে আৰু ভকতসকলে যিভাৱে ইয়াত সেৱা জনাইছে আমাক অত্যন্ত উৎসাহিত কৰিছে আৰু আমি আশা কৰিম যে এই নাম প্ৰেম দীঘলীয়া হ'ব। এই নাম প্ৰেম কেৱল এটা উদ্দেশ্যধৰ্মী নহয় আৰু যেতিয়া নামৰ প্ৰতিফলন ঘটিব সমাজত আৰু নাম যেতিয়া দীঘলীয়া হ'ব, আমাৰ সমাজখনত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাত এই সহায় কৰিব। আমি এই আশাৰে সকলোলৈকে পুনৰবাৰ আমাৰ আন্তৰিক শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ আৰু এই নামৰ থলীৰ পৰাই গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ সকলোকে সৰ্বপ্ৰকাৰে যাতে মংগল কৰে। খুব সুন্দৰ এয়া সত্ৰাধিকাৰ প্ৰভু আৰু তেখেতে ইতিমধ্যে নামৰ সম্পূৰ্ণ ব্যাখ্যা আগবঢ়াইছে আৰু সমগ্ৰ অসমবাসীলে, ভাৰতবাসীলে নামৰ থলীৰ পৰাই আশীষ প্ৰদান কৰিছে। ভক্তপ্ৰাণ ৰাইজে আচলতে বীৰ দি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হৈছে। ক্ষণে ক্ষণে পাল পাতি এনেদৰে পাল নাম চলি আছে। 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই পাল নামত অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ ইয়াত সমাগম ঘটা পৰিলক্ষিত হৈছে। এয়া আউনীআটী সত্ৰৰ পৰম্পৰাগত যি 5 দিনীয়া পালনাম, এই পালনামত মানে ভক্তপ্ৰাণ ৰাইজৰ খুব উৎসাহ দেখা পোৱা গৈছে, ভিৰ দেখা পোৱা গৈছে। সকলোৱে গৃহৰ সকলোৰে মংগল কামনা কৰি ইয়াত এগছি বন্তি জ্বলাইহি লোন দান কৰে, দক্ষিণা দান কৰি তেওঁলোকে খুব এটা ভাল পৰিৱেশ, খুব ভাল লগা পৰিৱেশ এটা হৈছে। খুব সুন্দৰ আৰু এনেদৰে আচলতে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ এয়া বাতাবৰণ, এয়া পৰিৱেশ আৰু এনেদৰে আচলতে বিভিন্ন প্ৰান্তৰ পৰা অহা শিষ্য প্ৰশিষ্যসকলে ইয়াতে সেৱা লৈ সৰ্বমংগলৰ বাবে কামনা কৰা পৰিলক্ষিত হৈছে। আজি এই পবিত্ৰখনত কি ক'ম আৰু, মাজুলীত আমাৰ এইটো বহুত ডাঙৰ উৎসৱ। এই উৎসৱত আমি আহি সদায় সেৱা সৎকাৰ কৰোঁহি, কৰি আৰু বাহিৰৰ পৰা যিখিনি ৰাইজসকল আহে তেওঁলোকক সন্তোষ কৰোঁ, কৰি আমি নামলৈ বুলি বন্তি জ্বলাবলৈ ওলাই আহিছোঁ। এনেদৰে আচলতে প্ৰত্যেকজন লোকে মাজুলীৰ প্ৰতিজন লোকে আহি এই ঐতিহাসিক উৎসৱভাগীত অংশগ্ৰহণ কৰে। এই ঐতিহাসিক পৰম্পৰা আচলতে আজিৰ দিনটোতো প্ৰতিফলিত হয়। হাজাৰ বিজাৰ লোকৰ আগমন ঘটিছে আৰু মাজুলীৰে নহয় আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগমেৰে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ পাল নামথলী এতিয়া উদুলি মুদুলি হৈ পৰিছে।